আমাৰ দলত বিভিন্ন এংগেলত কাম কৰা কৰ্মীসকলে আমাৰ দলত থাকি পেলাই কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আমি চোৱা নাই কোন কি কৰে, সেইটো চোৱা নাই, কিন্তু চিলড্ৰেন এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ দলত যোগদান কৰিছে, সেইটো একদম সুকীয়া। তাৰপিছত যিসকলে চেল্ফ হেল্প গ্ৰুপ কৰে তেওঁলোকেও আমাৰ দলত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা কৰিছে, সেইকাৰণে তেওঁলোকে আমাৰ দলত জইন কৰিবলৈ বিচাৰে কাৰণে আমি যোগদান কৰাইছোঁ। এইখিনিয়ে তো আমাৰ ভাল হ'ব, সকলোৱে বিচাৰিছে হাগ্ৰামা মহিলাৰীক আকৌ আনিব লাগে, সেইটোৰ কাৰণে তাহাঁতে নিজে নিজে আগবাঢ়ি আহিছে। তো নহ'লে আমি যোগদান কৰাটো অলপ ৰাখিছিলোঁ, কিন্তু ৰাইজৰ ফালৰ পৰা তাহাঁতৰ ফালৰ পৰাই যদি আগবাঢ়ি আহে তো তেওঁলোকক অমান্য কৰা হ'ব, অসন্মান কৰা হ'ব। সেইকাৰণে তেওঁলোকক সসন্মানে আমাৰ দলত আজি আমি অন্তৰ্ভুক্ত কৰাইছোঁ। তেওঁলোকে BPF হৈ পেলাই আহি থকা সময়বিলাকত কাম কৰিব। তেওঁলোকৰ অৰ্থটো হ'ল তেওঁলোকে বিভিন্ন কিবাত বিজনেছ কৰে, বেছিভাগে বিজনেছ কৰে, মহিলাসকলক বাদ দি বিজনেছ কৰা মানুহ তেওঁলোকৰ তেওঁলোকে হুমুৰীয়া কাঢ়িবলগীয়াত পৰিছে, তেওঁলোকৰ বিজনেছ মন্দা। সেইকাৰণে তেওঁলোকে নিজেই আগবাঢ়ি আহিছে দলত যোগদান কৰি পেলাই আহি থকা সময়বিলাকত নিৰ্বাচনৰ সময়ত যাতে তেওঁলোকে পুৰা দমে কাম কৰি পেলাই ৰাইজক BPF দলত ভোটদান দিবৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰে, সেইকাৰণে তেওঁলোকে আগুৱাই আহিছে। সেইকাৰণে আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ, তেওঁলোকলৈ আমি সন্মান জনাই পেলাই আমি আঁকোৱালি লৈছোঁ। হাগ্ৰামা মহিলাৰী হৈ পেলাই আমি আজি এই কিবাটো কৰিছোঁ, যোগদান পৰ্বটো কৰিছোঁ। তেওঁ আহিব লাগিছিলে, সকলোৱে তেওঁকে বিচাৰিছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ বেলেগ এটা কামত ব্যস্ত হৈ থাকিব লগা হোৱাৰ কাৰণে তেওঁ আজি আহিব পৰা নাই। আৰু ডেটটো ভুল হৈ থাকিছিল, তেওঁ 14 তাৰিখ বুলি কৈছিলোঁ, তেওঁ বেলেগ ডেট ভাবি লৈছিল, সেইকাৰণে বেলেগ কাম ৰাখি থোৱাৰ কাৰণে তেওঁ আহিব পৰা নাই। সেইকাৰণে আমি দুখিত, তেওঁলোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। তেওঁলোকে ওচৰত পাব বিচাৰে, হাগ্ৰামাক ওচৰত পালে তেওঁলোকে এনেই কিবা এটা আনন্দ লাভ কৰে। সেইকাৰণে আজি মই মিটিঙতে মোৰ ভাষণতে কৈ লৈছোঁ যে পিছত আপোনালোকৰ ওচৰলৈ হাগ্ৰামা মহিলাৰীক আমি লৈ যাম, এই কথাটো মই তেওঁলোকক কথা দিছোঁ। আৰু আহি থকা সময়ত আমি তেওঁলোকক লৈ পেলাই ফিল্ডত আগবাঢ়ি যাব পাৰিম, সেইটো আমাৰ কাৰণে ভাল হৈছে। ৰাস্তা ক্লিয়াৰ হৈছে, গতিকে আপোনালোকৰ যোগেদি তেওঁলোকে আজি যে যোগদান কৰিছে